আজিলৈকে বিয়াই পতা নাই যে। নমস্কাৰ বন্ধুসকল, মই ঋতুপৰ্ণ শৰ্মাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল RPS প্ৰেজেণ্ট টিভিলৈ। বন্ধুসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ আবাহন থিয়েটাৰৰ এখনি সুন্দৰ নাট, যাৰ নাম হৈছে মাধুৰী মোৰ নাম। আৰু এই নাটকখনি প্ৰস্তুতি পৰশাৰ অভিনয় আপোনালোকে চালে হয়তো কান্দিবলৈ বাধ্য হ'ব, কিয়নো নিজৰ জীৱন যৌৱন সকলো ত্যাগ কৰি এটি সন্তানৰ বাবে সংগ্ৰাম কৰা নাট, প্ৰস্তুতি পৰশাৰ অভিনয়। আজি যিখন নাটক আপোনালোকৰ মাজত লৈ আহিছোঁ, এইখন নাটক আপোনালোকে উপভোগ কৰি ভাল পাব। আৰু লগতে কেনেকুৱা পালে মোক কমেণ্টত জনাব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে বা মোৰ ভিডিঅ'বোৰ চাই থাকে বা ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোককো বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখক। গতিকে আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ধন্যবাদ। ইমান ডাঙৰ হৈ গ'ল, ইমান ডাঙৰ ডাঙৰ ইংৰাজী মাৰিব পৰা হৈ গ'ল, একদম মেম চাহাব বনি গ'ল। এতিয়া কিন্তু বহুত হ'ল নাচ গান, এতিয়া আমি স্কুললৈ ওলাব লাগে, আমাৰ দেৰি হৈছে। বোলে বোলে গোসানী বোলা বোলে বোলা কিয় নাযাওঁ মা? কি তোৰ টিফিনো খাই পেলাই? মই ইমান মৰমত তোলে টিফিন বনাই পঠিয়াওঁ আৰু সিহঁতে খাই পেলাই। কিয় ডাঙৰ নে সৰু? বাৰু চাই থাক এতিয়া, সেই ডাঙৰ কেইটাক মই কেনেকৈ সৰু বনাওঁ তই চাই থাক। কেনেবাকে মোৰ চেকনিডাল মই বিচাৰি চাওঁ নেকি? চাওঁ চাওঁ, মই এতিয়াই চাম নে ক'ত গ'ল মোৰ চেকনি। প্ৰমিছ কৰিছ তাই কাৰ ছোৱালী জান? তাই মোৰ ছোৱালী হয়। তই মোৰ ছোৱালী টিফিন খাওঁ, তাইক জোকাবলৈ এতিয়া পলাবলৈ আহিছ হা? কৈ দিবি ইমান বেপাৰক, তলক আজি কোনো মাষ্টৰে পিটা নাই, সেইজনী মাকে কোবাইছে। তাকো এলা পেচা মাক নহয়, তাই নিজৰ জীয়েকৰ কাৰণে সকলো ত্যাগ কৰিব পৰা মাক হয় তাই। যদি সোধে না আই পচন্দ কৈ দিবি মাধুৰী মোৰ নাম। শেষ কৰি পেলালে, শ্ৰাদ্ধ পাতি পেলালে মোৰ মান সন্মানৰ। খালি মাকে যদি হৈ এনেকৈ ৰাস্তাই ৰাস্তাই চেকনিৰে কোবাই ফুৰিছে স্কুলৰ ল'ৰাবোৰক, এইবোৰ কম লাজৰ কথা নে? আৰু মাইনা, তই স্কুলত কিবা আমনি পাইছ মোকতো জনাব পাৰ, মইতো তহঁতৰ স্কুলৰ শিক্ষয়িত্ৰী। নাই, সিদ্ধাই কৈ দিছে মাকক, আৰু মাকে গৈ সিদ্ধাই ৰাস্তাত ৰণচণ্ডী মূৰ্তি ধৰি দিছে। মায়ে কৈছে স্কুলত যি হয় চব ক'ব লাগে, আৰু সেইকাৰণে তই ভোৰ ঘূৰাই কৈ দিলি, আৰু মালেও চেকনি লৈ সাজি। সঁচাই সঁচাই এই মাক জীয়া খালক লৈ আৰু মই নোৱাৰা হৈছো। বায়ু আজি মানে বিক্ৰী বৰ্তা বেয়া নহয় বুজিছ। এই বিয়াৰ ছিজনটো দৰা ঘৰে কইনা ঘৰে তামাম কাপোৰ কিনিছে বুজিছ। মোৰ কলিজাজনী ইয়াতে বহি আছে, বহি আছে। তোমাক খং কৰিছে, মাক পিটিবও বোলে। কিয় বাই, তই বোলে মোক খং কৰিছ? নহয়, ভাল পাইছো। সেই ল'ৰাকেইটা কোবাইছে, তই ইমান জহৰ কাম কৰিছ নহয়। সেইকেইটা সিহঁততো স্কুলৰ সন্মুখতে কোবাবলৈ মন গৈছিলে মোক, দৌৰি পলাল কাৰণেহে। সিহঁতৰ ক্লাছ চলি আছে নেকি? দি আহোঁ আৰু দুচাপ মান। তিনিটা মানুহ এজনী হৈ এনেকৈ ৰাস্তাই ৰাস্তাই মাৰপিট কৰি ফুৰিবলৈ তোৰ লাজ নালাগে? সিহঁতে মোৰ মাইনাৰ টিফিন খাইছে, তাইক জোকাইছে। সেইবোৰ কণ্ট্ৰল কৰিবলৈ আমি আছোতো। স্কুলখনৰ মই এগৰাকী শিক্ষয়িত্ৰী হয়তো, মাইনাৰ মংগলৰ কাৰণে আমিও চিন্তা কৰিব পাৰোতো। সেইবুলি মোৰ মাইনাক কোনোবাই কিবা কৰিব মোৰ সহ্য নহয়। ক'ৰবাই হাত ভৰি ভাঙি দিব মন যায় মোৰ, খাৰ পাই উঠে মোৰ সেই ভিতৰৰ ফুলনজনী। তেনেহ'লে মাৰি পেলা ফুলনক। মাৰি পেলা তাইক, তেতিয়াহে যদি তই মাইনাৰ প্ৰকৃত মাক হোৱাৰ যোগ্য হ। তাৰমানে এতিয়াও মই মোৰ মাইনাৰ প্ৰকৃত মাক হোৱাই নাই। আৰে যথা সৰ্বস্ব ত্যাগ কৰি আনকি মোক
মোক প্ৰাণ ভৰি ভাল পোৱা মানুহটোক এৰি থৈ মই ইয়াত এনেকৈ লুকাই আছোঁহি নিজৰ জীৱন যৌৱন সকলো ত্যাগ কৰিবলৈ ৰাজি আছোঁ কেৱল এই মাইনাৰ কাৰণে পানী গ্লাছ লৈ খাব নজনা ছোৱালীজনী এই চানা বাই দিন ৰাত কষ্ট কৰি আছোঁ কেৱল এই মাইনাৰ কাৰণে নাম সলাই পেলাইছোঁ স্বভাৱ সলাই পেলাইছোঁ আনকি নিজৰ এই পিন্ধা কাপোৰযোৰো সলাই পেলাইছোঁ কেৱল এই মাইনাৰ মাক হ'বলৈ তথাপিও তই মোক কৈছ মই তাইৰ মাক হোৱাৰ যোগ্য নহয় আৰু যোগ্যতাৰ কি প্ৰমাণ দিব লাগে কওঁ নাহো ভাই মই দিবলৈ ৰাজি আছোঁতো চা মাধুৰী মই কিবা বেয়া ভাবি কথাখিনি কোৱা নাই মই তোৰ যোগ্যতাৰ প্ৰমাণো বিচৰা নাই মই কেৱল কৈছোঁ মাধুৰী হৈ আছ মাধুৰী হৈ থাক ফুলন হ'বলৈ গ'লে মাইনাৰ লোকচান হ'ব তাইও ফুলন হ'বলৈ চেষ্টা কৰিব সমাজত তাইৰ বদনাম হ'ব আৰু সেইবোৰ হোৱাটো জানো তই বিচাৰ নাই ফুলন হ'বলৈ গ'লে যদি মোৰ মাইনাৰ লোকচান হয় তেতিয়াহ'লে মই মোৰ সেই ফুলনজনীক ভিতৰতে শুৱাই থৈ দিম তাইক আৰু মই কেতিয়াও সাৰ পাবলৈ নিদিওঁ মই ভদ্ৰ সমাজৰ ভদ্ৰ মাক হ'বলৈ চেষ্টা কৰিম ভাই তোক মই কথা দিছোঁ তই আৰু মোৰ কাৰণে আজিৰ পৰা কেতিয়াও টেনশ্যন খাব নালাগে ভাই তই কেতিয়াও টেনশ্যন তহঁত মাৰ যি এহাল মোৰ বৰ মৰমৰো তাতে আকৌ মই গৰ্বও কৰোঁ এই বুলি যে মই এজনী মাতৃক গঢ় দিব পাৰিছোঁ আচলতে কি জানো মাক হ'বলৈ মোৰো বৰ হেঁপাহ আছিল হঠাৎ এটা এক্সিডেণ্টত মোৰ মানুহটো মৰি থাকিল আৰু মোৰ গৰ্ভত থকা সন্তানটো নষ্ট হৈ গ'ল মাক হোৱাৰ হেঁপাহ কণ আঁতৰোৱা হৈ গ'ল যাৰ পূৰ্ণতা বিচাৰি পাইছোঁ মই তোৰ পৰা বাপৰে ইমান বছৰ মূৰত তই আজিহে মুখ খুলিছ তই এইবোৰ কথা মোক আগতে কেতিয়াও কোৱা নাছিলি তই চিন্তাই নকৰিবি বাই তই গঢ় দিয়া মাকজনীক মই কেতিয়াও বেয়া হ'বলৈ নিদিওঁ কি হ'ল ঘনী মই কথা এটা ক'বলৈ পাৰিছিলা নহয় কি মোৰ সঞ্জনী এইবাৰ আমাৰ স্কুলত এনুৱেল ফাংচন হ'ব নহয় তাত মই নাচিব লাগিব গাবও লাগিব বোলে হয় নেকি জেঠিমা তুমি শিকাই দিবা মই নোৱাৰোঁ দেই এইবোৰ শিকোৱা কাম মাকবোৰৰহে তাৰমানে এতিয়া মই নাচ গানো শিকাব লাগিব বাপৰে বাপ ইমানে দায়িত্ব নে মাকবোৰৰ দেউতাকবোৰে কি কৰে নাকত তেল দি শক্তিকৰ পৰা পজিটিভ ভৰি থাকে চাগে ন অ' মা মোৰ দেউতাক কিয় নাই কিয় নাই মানে তোৰ মাৰে আজিলৈকে বিয়াই পতা নাই যে পতা নাই পাতিম বুলি ভাবিছিলোঁ হঠাৎ তই আহি গ'লি নহয় ফুটি দিবলগীয়া হ'ল তোৰ দেউতাওতো বেয়া নাছিল বুজিছ তাৰ লগত বহি কইনা হ'বৰ মন এটা আছিল মোৰ তেতিয়া কইনা হ'বলৈ বৰ ভয় লাগিছিল কিন্তু এতিয়া ভাবোঁ কইনা সাজোৰে তোৰ মাৰক বৰ বেয়া নেদেখিলহেঁতেন কি জানি তই যে কাষত আছ পাহৰি দেখিলোঁ মিছামিছি মই বিয়া হৈ মৰিলোঁ যা আচলা তোক মোৰ জীয়েক যেন লাগে নালাগে আমি দুজনীয়ে চাওঁচো না